কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে ইউটিউবাৰসকলৰ কোনো কাম বন নাই নেকি তোৰ ভিডিঅ' চাবলৈহে মই বেলেঞ্চ ভৰাইছোঁ মানুহগৰাকী কিমান কষ্ট দিব পাৰে এবাৰ নিজে কিবা এটা কৰি দেখাওক তাৰ পাছত আনক হাঁহিব হেল্ল' এভৰিৱান वेलकम बैक टू आवर यूट्यूब चैनल दीपबिस्टिस ब्लॉग नमस्कार आपनालोक सकलोके आमार यूट्यूब चैनेलলৈ पुনৰ এবাৰ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে আৰু সুস্থ আছে বৰ্তমান আমিও ভালে আছো আৰু আজি মই কোনো ধৰণৰ ব্লগ লৈ অহা নাই আজি এটা মই বেলেগ ধৰণৰ ভিডিঅ' লৈ আহিছো আৰু থাম্বনেল চাই আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে যে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'ব সব বেছি দেৰি নকৰি বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰো আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক এটা কথা জনাই দিও যে আজিৰ যেটো ভিডিঅ' সেই ভিডিঅ'টো অকনমান স্কিপ নকৰিব ইয়াৰ প্ৰত্যেকটো শব্দতে এটা এটা আপোনালোকৰ সহায় হ'ব বুলি মই ভাবো গতিকে ভিডিঅ'টো স্কিপ নকৰাকে হেকলৈকে চাই থাকক আৰু হেক জনাব আপোনালোকৰ কেনেকুৱা লাগে ঠিক আছে বেছি দেৰি নকৰি বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰো প্ৰথমতে এটা কথা কওঁ আমাৰ নিচিনা কিছুমান সৰু ইউটিউবাৰ বেলেগৰ কথা ক'বলৈ নাযাওঁ বাৰু উদাহৰণ স্বৰূপে মই নিজে মোৰ মনত এনি টাইম এটা কথাই ঘূৰি থাকে কি জানেনে এনেকুৱা হয় যে কেতিয়ানো মোৰ চেনেলটো গ্ৰোথ হ'ব কেতিয়া ভিউজ বাঢ়িব যিসকল ইউটিউবৰ লগত জড়িত হৈ আছে যিসকলে ইউটিউব চেনেল চলাই আছে সেইসকলৰ চাগে এনেকৈ হয় তেওঁলোকেও চাগে ভাবে কেতিয়ানো আমাৰ চেনেলটো গ্ৰোথ হ'ব আৰু কেতিয়া ভিউজ বাঢ়িব যিসকলৰ ইউটিউব চেনেল আছে সেইসকলে নিশ্চয় এই কথাটো ভালদৰে বুজি পাব মই ইয়াত কোনো ধৰণৰ সৰু ডাঙৰ ইউটিউবাৰৰ কথা কোৱা নাই আৰু ইউটিউবাৰসকলে এটা ভিডিঅ'ৰ কাৰণে বহুতখিনি কষ্ট কৰে আৰু আপোনালোকক ভালতকৈ ভাল ভিডিঅ' দিবলৈ বহুত চেষ্টা কৰে কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে ইউটিউবাৰসকলৰ কোনো কাম বন নাই কোনো কাম নথকাৰ কাৰণেহে যে ভিডিঅ' বনাইছে তেনেকুৱা কোনো কথা নাই ইউটিউবত ভিডিঅ' দিয়াৰ বাহিৰেও আমাৰ বহুতখিনি দৈনন্দিন কাম থাকে মই এগৰাকী নিজে মাক আৰু এগৰাকী বোৱাৰী হিচাপে মোৰ যিখিনি দায়িত্ব যিখিনি কাম সেইখিনি কৰি আজৰি হৈহে মই আপোনালোকৰ কাৰণে ভিডিঅ' বনাওঁ আৰু আপোনালোকক শ্বেয়াৰ কৰোঁ নহ'লে বা কামৰ মাজে মাজে অকণমান ভিডিঅ' কৰি আপোনালোকক দেখুৱাওঁ মোৰ নিচিনাকৈ আন 10 জনেও কাম আজৰি হৈহে আপোনালোকৰ কাৰণে ভিডিঅ' বনায় আৰু আপোনালোকক দেখুৱায় কিন্তু এনেকুৱা নহয় যে আমাৰ কোনো কাম বন নাই দিনটো কাম বন এৰি মেলি আমি যে দিনটো ভিডিঅ'ই বনাই থাকিম এনেকুৱা ধৰণৰ কোনো কথা নাই আজি এইখিনি কথা মই আপোনালোকক নকলেও হয় কিন্তু কোৱাৰ কাৰণ কি জানেনে এনেকুৱা কিছুমান মানসিকতাৰ মানুহ আছে যে কয় তোৰ কোনো কাম বন নাই নেকি তোৰ ভিডিঅ' চাবলৈহে মই বেলেঞ্চ ভৰাইছোঁ কিন্তু এবাৰো ভাবি নাচায় যে সেই কথাখিনি কোৱাৰ লগে লগে মানুহগৰাকীৰ কি হ'ব গতিকে আপোনালোকক মই এটাই অনুৰোধ জনাব বিচাৰিছোঁ যদি আপোনালোকৰ সেই ভিডিঅ' চাই ভাল নাপায় বা সেই মানুহগৰাকীক আপোনালোকৰ ভাল নালাগে তেন্তে আপোনালোকে সেই ভিডিঅ'টো নাচালেই হ'ল নাচাব কিন্তু এনেকুৱা ধৰণৰ কমেণ্ট নকৰিব যিটোৱে নেকি মানুহগৰাকীক বহুত বেছি ডিপ্ৰেশ্যনত ভুগিবলৈ বাধ্য কৰে এনেকুৱা ধৰণৰ কথা ভাবি লয় যে মই আৰু ভিডিঅ' নবনাওঁ আপোনাৰ সেই বেয়া ব্যৱহাৰে মানুহগৰাকীক মানসিকভাৱে বহুত বেছি কষ্ট দিয়ে আৰু এইটো ভাবিবলৈ বাধ্য হয় যে মই আৰু ইউটিউবত ভিডিঅ' নবনাওঁ মই ইউটিউব চেনেলৰ পৰা আঁতৰি যাম এইটো সঁচা কথা যদি বেয়া নাথাকে তেন্তে আমি ভালটোনো কেনেকৈ চিনি পাম কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আপোনালোকে হকে নহকে যি টি ক'ব বেয়াৰো এটা সীমা থাকে যদি আপোনালোকে মানুহজনৰ বা মানুহগৰাকীক যদি ভিডিঅ'টোত কিবা এটা ভুল দেখিছে তেতিয়া শুধৰাই দিয়ক তেতিয়া মানুহগৰাকীয়ে ভুলটো শুধৰাবলৈ চেষ্টা কৰিব কিন্তু এইটো নহয় যে আপোনালোকে যি টি কমেণ্ট কৰিব আৰু মানুহগৰাকীয়ে ভাবিবলৈ বাধ্য হয় যে মই আৰু ভিডিঅ' নবনাওঁ এনেকুৱা ধৰণৰ কমেণ্ট নিদিব কাৰণ এবাৰ ভাবি চাব আপোনালোকৰ এই সামান্য বেয়া কথাটোৱে মানুহগৰাকীক কিমান কষ্ট দিব পাৰে এবাৰ নিজে কিবা এটা কৰি দেখাওক তাৰ পাছত আনক হাঁহিব কাৰণ যিয়ে নহওক মানুহগৰাকীয়ে যেনেকৈ নহওক সৰু হওক ডাঙৰ হওক কথা নাই তেওঁ কষ্ট কৰিছে কিবা এটা আপোনালোকক দেখুৱাইছে কিন্তু আপুনি জানো পাৰিছে সেই কথাটো প্ৰথমে আপোনালোকে নিজে ভাবি চাব তাৰ পাছতহে এনেকৈ কমেণ্ট কৰিব আজিলৈকে এনেকুৱা ধৰণৰ কথাৰ সন্মুখীন মই নাই হোৱা যদিও বহুতৰ ভিডিঅ'ত এনেকুৱা ধৰণৰ কমেণ্ট দেখিছোঁ ইয়াতকৈ বেয়াকৈ কয় কিন্তু মই ইয়াত উল্লেখ নকৰোঁ আৰু সেইবোৰকে ফেচবুকত মিমছ বনাই শ্বেয়াৰ কৰে আৰু তাতে বহুতে যি টি কমেণ্ট কৰে কিন্তু আপোনালোকক মই এটাই অনুৰোধ জনাম যদি আপোনালোকৰ বেয়া লাগে ভিডিঅ'টো চাই তেন্তে যদি কিবা ভুল দেখিছে তেন্তে সেই ভুলটো আপোনালোকে শুধৰাই দিবলৈ চেষ্টা কৰক কিন্তু এনেকৈ নাহাঁহিব তেতিয়া মানুহগৰাকীও ভাল পাব যদি আপুনি কিবা ভুল দেখিছে ভুলটো যদি শুধৰাই দিয়ে মানুহগৰাকীও ভাল পাব যে হয় মোৰ কিবা এটা
ভুল হৈছে তেতিয়া ভুলটো শুধৰাবলৈ মানুহগৰাকীয়ে চেষ্টা কৰিব এতিয়া হয়তো কিছুমানে ভাবিব যে আজিনো মই এইখিনি কথা কিয় কৈ আছো মই এইখিনি কথা নকলেও হৈ যায় মোৰ কোনো দৰকাৰ নাই কিন্তু মই এনেকুৱা ধৰণৰ কথাৰ সন্মুখীন নাই হোৱা কোনেও মোক এনেকুৱা ধৰণৰ কমেন্ট নাই কৰা হেতু কাৰণে মই নকলেও হৈ যাব কিন্তু মই মোৰ মানসিকতাৰ ফালৰ পৰা কৈছো যদি আপোনালোকে কিছুমানে যদি মোক কয় তেনেকুৱা ধৰণৰ কমেন্ট যদি মোৰ ভিডিঅ'ত কৰে তেন্তে ময়ো নিশ্চয় দুখ পাম গতিকে হেতু ফালৰ পৰা কৈছো আপোনালোকে এনেকুৱা ধৰণৰ কমেন্ট নকৰিব অকল মোক বুলিয়ে নহয় প্ৰত্যেকগৰাকী ইউটিউবাৰকে এনেকুৱা ধৰণৰ কমেন্ট নকৰিব যদি কিবা ভুল দেখে তেন্তে ভুলটো শুধৰাই দিব তেতিয়া সেইগৰাকী মানুহে বেয়া নাপায় আৰু যদিহে কিবা ভুল কৈছো তেন্তে মই আপোনালোকক প্ৰথমে ক্ষমা বিচাৰিছো আৰু নাজানো আজি এইখিনি কথা আপোনালোকৰ ভাল লাগে নে নালাগে কিন্তু মোৰ মনত বহুত দিনৰ পৰা এই কথাখিনি আসলতে সোমাই আছিল গতিকে আজি আপোনালোকক জনাই দিছো আৰু বহুতে মোক সুধি আছিল যে এতিয়ালৈকে মই ইউটিউবৰ পৰা কিমান টকা পালো আৰু এইখিনিতে এটা কথা কও মোৰ এগৰাকী ফ্ৰেন্ড আছে আৰু তাই কৈ আছিল যে তাই এটা ইউটিউব চেনেল খুলিব মই সুধিলো তাই কৈছিল যে তাই কিছুমান প্ৰবলেম হৈ আছে তেতিয়া মই সুধিলো যে তো কি প্ৰবলেম হৈছে আৰু তেতিয়া মই বুজি পালো যে তাই পইচা ইনকামৰ কাৰণে ইউটিউব চেনেল খুলিম বুলি ভাবিছে আৰু তেতিয়া মই তাইক ভালদৰে বুজালো আৰু বহুতে হয়তো তাই নিচিনাকে ভাবিছে যে ইউটিউব চেনেল খোলাৰ লগে লগে বহুত পইচা পায় কিন্তু এনেকুৱা ধৰণৰ কথা নহয় ইউটিউবত পইচা ইনকাম কৰিবলৈ বহুত জটিল আৰু খুব সহজ নহয় ইউটিউবত পইচা ইনকাম কৰাটো আৰু তাই নিচিনা আপোনালোক কোনোবা থাকিব পাৰে যদি এনেকুৱা ভাবি আছে যে ইউটিউব চেনেল খুলিলেই পইচা পায় এটো আসলতে ময়ো ভাবিছিলো মই যেতিয়া প্ৰথম ইউটিউব চলাইছিলো তেতিয়া এটো কথা মোৰ মনলৈ আহিছিল কিন্তু ইউটিউবত পইচা ঘটিবলৈ হসাকৈ বহুত বেছি টান আৰু সেইমতে আপোনালোকে কষ্ট কৰক আগ্ৰহ কৰক আৰু ভাল ভাল ভিডিঅ' দক একাগ্ৰতা থাকিলে যিকোনো ব্যক্তিয়ে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব বুলি মই ভাবো আৰু মই বৰ্তমানলৈকে পইচা পোৱা নাই আৰু মনৰ ফূৰ্তি হিচাপতে বনাই আছো আৰু যদিহে মই কেতিয়াবা পইচা পাওঁ তেতিয়া আপোনালোকক নিশ্চয় জনাম আৰু কষ্ট কৰি আছো চেষ্টা কৰিছো ভাল ভাল ভিডিঅ' দিবৰ কাৰণে নাজানো কিমানখিনি সক্ষম হ'ব পাৰো গতিকে আপোনালোকে যদি ভাবি আছে যে পইচা ইনকাম কৰিম বুলি ইউটিউব চলাই তেন্তে হেতু ইউটিউব চেনেল আপোনালোকে নুখুলাই ভাল আপোনালোকে কষ্ট কৰি যাওক মনৰ ফূৰ্তি হিচাপে বা আপোনালোকে যদি কিবা শিকোৱা বা ইনফৰমেটিভ ভিডিঅ' এনেকুৱা ধৰণৰ ভিডিঅ' দি যাওক কিন্তু পইচা ঘটিম বুলি প্ৰথমতে নাভাবিব কাৰণ ইউটিউবত পইচা ঘটিবলৈ বহুত বেছি টান আৰু আজি বহুতখিনি কথাই কৈ দিলো নাজানো আপোনালোকৰ ভাল লাগিল নে বেয়া লাগিল আসলতে মনত সোমাই আছিল হেতু কাৰণে আপোনালোকক জনালো আৰু আজি ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিলে তেন্তে লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মই আগলৈ আগবাঢ়ি যাবলৈ আৰু অলপ সাহস পাম পুনৰ এটা ভ্লগৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ আহিছো আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ